এই থাকিব সকলোৱে বিচাৰে, কিন্তু সময় বৰ নিষ্ঠুৰ। কাক কেতিয়া কোনফালে লৈ যায় কোনেও নাজানে। আনৰ মিছা বদনাম কৰি ক্ষতি কৰিব পাৰিবা, কিন্তু নিজৰ একো উন্নতি কৰিব নোৱাৰা। অহংকাৰ কৰি কি পাবা? জীৱনটো দুদিনীয়া। ৰূপ, যৌৱন, ধন সম্পত্তি এইবোৰ খন্তেকীয়া। অহংকাৰী হ'লে জীৱনৰ মূল্যৱান বস্তুও হেৰুৱাবা। আনক ভালকৈ ব্যৱহাৰ কৰাটো মোক মোৰ মা-দেউতাই দিয়া সংস্কাৰ। তাকে যদি কোনোবাই তেওঁৰ প্ৰতি মোৰ দুৰ্বলতা বুলি ভাবে, সেইটো তেওঁৰ ভুল। আপোনজনক হেৰুৱাৰ বেদনা কিমান, হেৰুৱাজনেহে বুজি পায়। আনে সহজতে কৈ দিব পাৰে, এইবোৰ একো টেনচন নহয়। ধন্যবাদ। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব।